Hey दोस्तों, वेलकाम बेक टू माई सेकेंड চেনেল অলকেশ ব্লগ। তো আজি মই আপোনালোকক অলপমান চালকচাত যি বানপানী হৈ যি ক্ষতি হৈছে আজি সেইবোৰ আপোনালোকক দেখুৱাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইবিলাক চাওক কিমান কষ্ট কৰি ধান খেতি কৰিছে আৰু বানপানী আহি সকলো শেষ কৰি দিলে। দোস্ত কি কৰিব আৰু এই মানুহজনক চাওক কিমান কষ্ট কৰি গৰু ছাগলীৰ কাৰণে খাদ্য যোগাৰ কৰি আৰু চাওক গৰু ছাগলী বান্ধিবৰ কাৰণে ঠাই নাই, সেইকাৰণে ৰাস্তাতে এনেকে বান্ধি থৈছে। তে আৰু উপায় নাই। আৰু এইফালে চাওক একদম পুৰা বানপানী। আমি ঘূৰি আছোঁ একঘৰ মানুহৰ তাত। চাওক এইবিলাক বানপানী আপোনালোকে চাব পাৰে। আৰু চাওক এইটো এটা গাঁৱৰ ভিতৰৰ ৰাস্তা। চাওক একদম ৰাস্তাত পুৰা পানী। চাওক